চিরঞ্জীবী ভব কথা বাচা আসন গ্রহণ করা। মই শিকোৱা শ্লোকবিলাক তোমালোকৰ মনত আছেনে? লব তুমি কোৱাচোন। সুন্দৰ লব, সুন্দৰ হৈছে। তুমি কোৱাচোন। তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ। আৰু লব তুমি কোৱাচোন এই কথাষাৰ কেতিয়া কৈছিল? তুমি কোৱাচোন এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা? হয় তোমালোকে দেখিছো খুব সুন্দৰকৈ আয়ত্ত কৰিছা। কিন্তু তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব। ৰামচন্দ্ৰ হৈছে ৰজা। ৰজা সকলোৰে পিতা। তোমালোকৰ আৰু বাৰু সেইবিলাক কথা পাছতো জানিবা। এতিয়া তোমালোকৰ আজি পাঠদান ইমানকৈ সামৰা হৈছে।